हेलो एवरीवन गुड मर्निंग আপোনালোক সকলোকে মোৰ অন্যতা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া মৰ্নিং বাজিছে 3টা আৰু আমি ওলাই গৈছো শিৱসাগৰ নাজিৰালৈ বুলি অগ্নিনাভ মন্দিৰত আৰু এইফালে মন্দিৰত গৈ পালোগে আৰু আমি এতিয়া লাইনত ৰখি আছো খৰাই দিবলৈ বুলি খৰাই দিবলৈ মানে তেনেকৈ বেলেগ একো বস্তু আনিব নালাগে খৰাই দিবলৈ তেওঁলোকে অকল খৰাই খৰচাটো লয় মানে 500 টকা আৰু তাত চাকি বন্তিও হক বা তেল হক একো বস্তু লৈ যাব নালাগে কাৰণ তাতে পোৱা যায় সব বস্তু গংগা জলৰ পৰা ধৰি বন্তি চাকি ধূপ আৰু লগতে গাখীৰ লিংগত দিব কাৰণে সকলো বস্তু তাতে পোৱা যায় তাৰ পৰা ললেই হ'ল আৰু আমি এতিয়া লাইনত খাৰা হৈ আছো বাবাক দৰ্শন কৰিবৰ কাৰণে বেলেগ বেলেগ লাইন আছে এফালে বাবাক দৰ্শন কৰা লাইন এফালে নিৰ্মালি লোৱা এফালে খৰাই দিয়া আৰু আনফালে খৰাই প্ৰসাদ লোৱা তেনেদৰে লাইনত খাৰা হ'ব লাগে আৰু এফালে আমি বাবাক দৰ্শন কৰি আকৌ মানে খৰাই দিয়া ৰচিদটো লৈ খৰাই মানে প্ৰসাদ ল'বৰ কাৰণে আকৌ লাইন হৈছো আৰু এইফালে পূজাৰী বাবাক পূজা কৰি আছে আৰু পূজা কৰি হোৱাৰ পিছতে ৰাজহুৱা বন্তি আগবঢ়াইছিলে আৰু ৰাজহুৱা বন্তি ভাগ আগবঢ়োৱাৰ পিছত ৰাজহুৱা শৰাইও আগবঢ়াইছিলে আৰু তাত আমি সকলোৱে সেৱা ললো আৰু এইফালে আমাৰ মন্দিৰৰ সকলোখিনি কাম কৰি হৈ গ'ল মানে বাবাক দৰ্শন কৰাৰ পৰা ধৰি নিৰ্মালি লোৱা খৰাই দিয়া লগতে খৰাই ললো আৰু এইফালে মন্দিৰৰ পৰা আহি আমি আকৌ কাৰেং ঘৰত আহিলো যেহেতু শিৱসাগৰ আহিছো যেতিয়া ৰংঘৰ কাৰেং ঘৰত নাচালেনো কেনেকৈ হ'ব ন আৰু আমি কাপোৰ চেঞ্জ কৰি ললো অলপ আনকমফৰ্টেবল লাগি আছিলে যেহেতু দিনত গৰমো লাগিছিলে মানুহৰ ভিৰ ভাৰৰ মাজত আৰু এইফালে ৰংঘৰৰ ভিতৰলৈ সোমাবলৈ মানে টিকেট কাটিব লাগে এতিয়া টিকেট কাটি মেলি আমি সোমাই গৈ আছো তো গাইজ আপোনালোকে ভিডিঅ'টো এনজয় কৰক আমি কাৰেংঘৰ চোৱাৰ পিছত ৰংঘৰো চাবলৈ গ'লোঁ আৰু তাৰ ভিডিঅ' দিয়া আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ